কংগ্ৰেছে লুঙি ধুতি খুটা আৰু আঁঠুৱাৰ বাদে একো বুজি নাপায় সেই লুঙি ল'ব লাগে আমাৰ কাৰণেতো লুঙি ধুতি লং পেণ্ট পায়জামা সব সমান মই ধুতিও পিন্ধো যেতিয়া নামঘৰলৈ যাওঁ কেতিয়াবা ঘৰত আমি আজৰি সময়ত লুঙিও ব্যৱহাৰ কৰোঁ ৰাজনৈতিক দলৰ সভাত আজি পায়জামা পিন্ধি আহিছোঁ বাহিৰত ফুৰিবলৈ গ'লে লং পেণ্ট পিন্ধি যাওঁ আমাৰ কাৰণে দৃষ্টিভংগী বেলেগ বাবে কংগ্ৰেছৰ হাতৰ চিনটো বদলি যাব লাগে আৰু কংগ্ৰেছে লুঙিৰ চিনত ভোটত উঠিব লাগে যদি বিজেপিয়ে ভাবিছে যে আমাৰ দলৰ চিম্বলটো তেওঁলোকে ঠিক কৰিব আমাৰ বহুত মনে মোক কয় যে বিজেপি চিম্বল কিয় পদুম ফুল হৈছে নাথুৰাম গডছে যিটো বন্দুকেৰে গান্ধীজীক হত্যা কৰিছিলে সেইটো বন্দুকে তেওঁলোকৰ চিম্বল হ'ব লাগে কংগ্ৰেছে অসমৰ ৰাইজক লুঙিৰ বাদে আৰু একোৱেই দিয়া নাছিল খুটাৰ বাদে একোৱেই দিয়া নাছিলে আঁঠুৱা আৰু তাক বাদ দি আমাক একোৱেই দিয়া নাছিল চাওক এই মুখ্যমন্ত্ৰী যিখন চকী সেইখন চকীত ভাৰতৰত্ন গোপীনাথ বৰদলৈ ডাঙৰীয়া বহিছিল আপুনি কল্পনা কৰক গোপীনাথ বৰদলৈ ডাঙৰীয়া মুখত এনেকুৱা কথা ওলালেহেঁতেন যিটো কংগ্ৰেছ দলে তেওঁক ৰাজনীতি আঙুলিত ধৰি ক খোৱা শিকালে জালুকবাৰীত তেওঁ কোন দলৰ পৰা এম এল এ হৈছিল ৰাজ্যপালৰ ভৱনত 3বাৰ শপত গ্ৰহণ কৰিবলৈ কোন দলৰ পৰা গৈছিলে ইমান স্মৃতি শক্তিটো তেওঁ বিলুপ্ত হোৱা নাই গুজৰাটৰ পানীৰ পাইপৰ মাজেদি মুছলমানৰ তেজ যায় বুলি কোনে কৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আজিলৈকে কোনো কংগ্ৰেছ নেতাই ইমান বেয়া কথা ক'ব পৰা নাই যে ৰিক্সা ওলাই চৰিয়াব এনেকুৱা কথা কোনে কৈছিলে হিমন্ত বিশ্ব শৰ্মাই কোৱা নাছিলে জানো কিন্তু তেওঁৰ আচল ৰূপটো এতিয়া ৰাইজে লাহে লাহে বুজি উঠিছে যে এই মানুহজনে নিজৰ চকীখন বচোৱাৰ স্বাৰ্থত কি পৰ্যায়লৈকে যাব পাৰে